বন্ধু বান্ধৱীসকল, বহাগ মাহত জন্ম হ'লে ভাগ্য কেনে হয় জানো আহক। আপোনাৰ জন্ম বহাগ মাহত নেকি? নে আপোনাৰ কোনো বন্ধু আত্মীয় স্বজনৰ জন্ম বহাগ মাহত? তেতিয়াহ'লে জানক সেইসকলৰ ভাগ্য কেনে হয়। জ্যোতিষশাস্ত্ৰ মতে জন্ম মাহৰ দ্বাৰা ব্যক্তিৰ চাৰিত্ৰিক বৈশিষ্ট্য ভাগ্য সম্পৰ্কে জানিব পৰা যায়। বহাগ মাহত যাৰ জন্ম তেওঁৰ জীৱনৰ প্ৰথম ভাগ অতি কষ্টৰ মাজেৰে পাৰ হয়। যিকোনো কাম কৰাৰ আগতে প্ৰচুৰ চিন্তা ভাৱনা কৰে এনেলোকে যিকোনো পৰিস্থিতিতে অমৰ্যাদাপূৰ্ণ কাম নকৰে। জীৱনত প্ৰতিষ্ঠিত হ'বলৈ হাড় ভঙা পৰিশ্ৰম কৰিব পাৰে এওঁলোকে। জীৱনৰ মধ্যভাগৰ পৰা এনেলোকৰ পৰিস্থিতি ক্ৰমে উন্নতি হয়। এনেলোকৰ মানসিকতা উদাৰ প্ৰকৃতিৰ। এনেলোক শিল্পী ৰুচি সম্পন্ন ভদ্ৰ বিনয়ী স্বভাৱৰ হয়। বহাগ মাহত যাৰ জন্ম তেওঁলোকে বহু ভাবি চিন্তিহে কথা কয়। জন্মচক্ৰত গ্ৰহৰ দোষ থাকিলে বিলাসিতাৰ কাৰণে প্ৰচুৰ অৰ্থ অপচয় কৰে। বহাগত যাৰ জন্ম তেওঁলোক জিদ্দী প্ৰকৃতিৰ হয়। আনৰ অধীনত কাম কৰা বা কাৰোবাৰ বশত থকা এনেলোকে স্বীকাৰ নকৰে। যিকোনো কাজ নিজে নকৰি আনৰ দ্বাৰা কৰোৱাত পাকৈত এনেলোকৰ আত্মসন্মান তীব্ৰ হয়, যাৰ বাবে আনে এনেলোকক অহংকাৰী বা দাম্ভিক বুলি ভাবে। বহাগ মাহত জন্মা লোকে বন্ধুত্ব গঢ়া পছন্দ কৰে। এওঁলোকে নিজৰ কাম গোপনে ৰখা পছন্দ কৰে। এনেলোকৰ বিবাহিত জীৱন ইমান এটা সুখকৰ নহয়। এনেলোকৰ বিবাহিত জীৱনত মানসিক অশান্তিৰ যুগ থাকে। পত্নীয়ে স্বামীৰ মনোভাৱ কোনোপধ্যেই বুজিব নোৱাৰে আৰু স্বামীয়েও পত্নীক বুজিব নোৱাৰে। এনেলোকৰ বেছিভাগ ক্ষেত্ৰতে কম বয়সত বিবাহ দেখা যায়। বহাগ মাহত যাৰ জন্ম তেওঁৰ মূৰৰ অসুখ সম্পৰ্কে সতৰ্ক থকাৰ প্ৰয়োজন। তাৰ বাবে বেছি চিন্তা বা মানসিক কাৰ্য কৰিলে মাথাৰ বিষ, চকুৰ জ্বলা পোৰা, অনিদ্ৰা আদি ৰোগে দেখা দিব পাৰে। বন্ধু বান্ধৱীসকল, এয়াই আছিল আজিৰ ভিডিঅ'। ধন্যবাদ।